Hello friends, Magic of Assam আপোনালোকক স্বাগতম জনাইছো। আজি মই আকৌ এটা নতুন ম্যাজিক লৈ আহিছো। এটো কি হয় ম্যাজিক চাই লওক। এটো সিম্পল চাই এটা মেছ চাওক কাঠি আছে। আৱাজ শুনিছে কাঠি আছে। চাই লওক ফুল কাঠি আছে। দেখিছে ফুল কাঠি আছে। ফুল কাঠি আছে। এটো এটা মই এটা কি কৰিম এবাৰ এটা কাঠি উলিয়াম। উলিয়াই পেলাই জ্বলাই দেখাই দিছো আপোনালোকক। কাঠিটো জ্বললি আগলে আৰু এটা আনি দেখাইছো। কাঠি চাওক আছে কাঠি ফুল আছে আৰু এটা জাৰু উলিয়াই দিছো আৰু এটা জ্বলাই দিছো মই। এই দুটা জ্বলালো পেলাই দিছো। এটা কাঠি আছে। ইয়াত এতিয়া এনেকুৱা এটা ম্যাজিক কৰিম মই। চাওক কি হয় চাই দেখক। চাওক এনেকুৱা এটা জাদু কৰিম এতিয়া চাওক কি হৈছে। চাওক কাঠি গায়ব হৈ গ'ল। চাওক কোনো আৱাজ নাই। চাওক কাঠি গায়ব নাই। এইটো কেনেকৈ হ'ল জানিব বিচাৰিছে নিশ্চয়। যদি জানিব বিচাৰে আমাৰ চেনেলটো এতিয়া লাইক কৰক, সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই থওক। এনেকুৱা ধৰণৰ ম্যাজিক আমি শিকাই থাকিম আৰু আপোনালোকলৈ আনি থাকিম। সেইকাৰণে জানিব যদি বিচাৰে এতিয়া লাইক কৰক আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থওক। অকল ম্যাজিকে নহয় আমাৰ চেনেলটোত জেনেৰেল নলেজ, মেথছ এইবোৰ সকলো ধৰণৰ সকলো পাব। গতিকে আহকচোন এতিয়া এইটো কেনেকৈ হ'ল জানিব বিচাৰোঁ। লাইক সাবস্ক্ৰাইব আপোনালোকে কৰিছেই চাগে মই জানিছোঁ। আৰু আগলৈও নতুন নতুন ম্যাজিক পাই থাকিব। আহকচোন এইটো চাওঁ কেনেকৈ হ'ল। ইয়াৰ টিক্সটো হ'ল মই দেখাই আছোঁ এতিয়া। আপোনালোকে প্ৰথম কি কৰিব, মই এটা সিম্পল চাই মেছ লৈছিলোঁ। মেথছৰ আখলটো এইটো খালী লৈছিলোঁ। খালী লৈ ইয়াৰ যিটো ছাইডটো এইটো কাটি লৈছিলোঁ। কাটি পেলাই অকণমান ডাউন কৰি ওচৰৰ পৰা দেখাই আছোঁ। অকণমান ডাউন কৰি মই ফেভিকল দি আঠা লগাই থৈছোঁ। তাৰপিছত মই কেইটামান মেছৰ কাঠি ইয়াত আঠা লগাই থৈছোঁ। আঠা লগাই এনেকুৱা কৰি থৈছোঁ যে ই সোমাই গ'লেও ধৰিব নোৱাৰে। এইখিনি জেগা উঠি নাথাকে। বুজি পাইছে চাগে? এইখিনি জেগা উঠি নাথাকে। এনেকুৱা কৰি মই সোমাই থৈছোঁ। খুলি খালে এইটো এটা ষ্টেপ ওলায়, এই নেক্সট এইটো এটা ষ্টেপ ওলায়। আৰু ইয়াৰ বাখলটো মই এনেকুৱা কৰি থৈছোঁ। এইটো এটা মেছ চাওক। এইটো একো টিক্স নাই, এইটো চিম্পলে। এইটো টপটো চাওক সৰু আছে, এইফালে ডাঙৰ আছে। কিন্তু ইয়াত আমি দেখাব হ'লে খালীটো দেখাব হ'লে টপটো ডাঙৰে হ'ব লাগিব। আৰু মেছৰ কাঠিবিলাক দেখাব হ'লেও টপটো ডাঙৰ হ'ব লাগিব। এইটো মই কেনেকৈ বনাইছোঁ, ইয়াৰ পৰা এটা ডাঙৰ টপৰ কাগজটো কাটি লৈছোঁ। কাটি লৈ ইয়াত আঠা দি লৈছোঁ। ইয়াত আঠা দিয়া আছে। এইটো আঠা দিয়া মানে দুইটা চাইডে ডাঙৰ টপ। এইফালে আমি খালী দেখাই দিলোঁ আৰু লুটিয়াই দিলোঁ। লুটিয়াই দিওঁতে এইটো ফুল কাঠি দেখাই দিলোঁ। এইটো হ'ল। কিন্তু ইয়াৰ আৱাজটো যে নাইকিয়া হৈছে, ইয়াৰ টিক্সটো ক'ত আছে গম পায়? এইটো মোৰ হাতৰ দীঘল এটা চোলা পিন্ধি লোৱা গৈছিল। হাতৰ ইয়াত লুকুৱাই থোৱা গৈছে। এইটো যেতিয়া লুকুৱাই থৈছোঁ এইটো আৱাজ দিছে। দেখিছে শব্দ? এইটো শব্দ। ইয়াৰ টিক্সটো এইটোৱে। এই টিক্সটো আপোনালোকে সৰু ল'ৰা ছোৱালী আৰু গাঁৱত শিকাব পাৰিব। বয়সস্থ সকলোকে শিকাব পাৰিব আৰু নহ'লে আপোনালোকে দেখুৱাব পাৰিব। এইটো চাওক। এইটো এনেকৈ দেখালে এইটো শুদ্ধ কৰি লওঁ মই। এইটো এনেকৈ দেখালে কাঠি আছে। এনেকৈ দিলে শব্দ কৰিছে কাঠি আছে। দুটা জ্বলাই দেখুৱাই দিলে লাগিলে ইয়াৰ পৰা দুটা জেগাই এটা মেজিক কৰিলে বুলি কৈ মেজিক কৰিছোঁ। এনেকৈ লুটিয়াই দিব। লুটিয়াই দিলে চাওক কাঠি নাই। নথকা চাথা সোঁহাতটো ল'ব, এনেকৈ জোকাই দিব বছ। এইটোৱে টিক্স। আজিলৈ ইমানে। ধন্যবাদ।